নমস্কাৰ ৰিভিউ অসমলৈ স্বাগতম জনাইছো। তেজৰে পত্ৰ লিখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব আক্ৰাসুৰে। আজি কাজলগাঁৱত আক্ৰাসুৰ চিৰাং জিলা সমিতিয়ে এখন সংবাদমেলৰ সম্বোধন কৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ নোপোৱালৈকে আন্দোলন চলাই লৈ যাব আক্ৰাসুৱে। আৰু আমি আগন্তুক দিনত যি আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আৰু বিভিন্ন সংগঠনৰ দিশ সম্পৰ্কে আমি এই কাৰ্যনিৰ্বাহী সভাত আলোচনা কৰা হৈছে। আৰু এই কাৰ্যনিৰ্বাহী সভাত যিখিনি আমি সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্তখিনি আমাৰ চিৰাং জিলা আক্ৰাসুৰ সাধাৰণ সম্পাদক আমাৰ শংকৰ ৰায় বহলাই ক'ব। আৰু এইখিনিতে মই কওঁ মানে আমাৰ আজি এই সংবাদমেলত উপস্থিত থকা আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ তালুকদাৰ ডাঙৰীয়া, উপস্থিত আমাৰ চিৰাং জিলা আক্ৰাসুৰ সাধাৰণ সম্পাদক শংকৰ ৰায়, লগতে আমাৰ চিৰাং জিলা উপসভাপতি আমাৰ অৰবিন্দ বৰুৱা ডাঙৰীয়া, উপস্থিত চিৰাং জিলা সাংগঠনিক সম্পাদক আমাৰ দীপেন ৰায় ডাঙৰীয়া। এইখিনি আমাৰ সংবাদমেলৰ উপস্থিত থকা আৰু কাৰ্যনিৰ্বাহী সভাত যিখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্ত আমাৰ মই সেক্ৰেটাৰী ডাঙৰীয়াক সেইখিনি কোৱাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। ধন্যবাদ থাকিল আমাৰ চিৰাং জিলা আক্ৰাসুৰ সন্মানীয় সভাপতি বিমল ৰায় ডাঙৰীয়ালৈ। আৰু আজি আমি চিৰাং জিলা আক্ৰাসুৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ আমাৰ শাস্ত্ৰাবাৰী কৰমতলা আঞ্চলিক আক্ৰাসুৰ কাৰ্যালয়ত। আৰু আমাৰ এইখন কাৰ্যনিৰ্বাহক সভাত গৰিষ্ঠ সংখ্যক আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদকসকল উপস্থিত আছে। আজি এইখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ মূলতে হ'ল আগন্তুক আক্ৰাসুৰ যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এইবাৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হ'ল এইখন শাস্ত্ৰাবাৰী কৰমতলা আঞ্চলিকতে আমি অনুষ্ঠিত কৰিম। আৰু প্ৰত্যেকখন আঞ্চলিকতে আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ কাৰণে আমি আঞ্চলিক সমিতিসমূহক আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব লাগিব, কাৰণ আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিয়ে যোৱা কিছুদিন আগতে কিছুমান আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলে। আৰু সেই আন্দোলন কাৰ্যসূচীসমূহৰ ভিতৰত আছে অহা 29 জুলাই তাৰিখে যিহেতু আমাৰ আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস, আৰু সেই প্ৰতিষ্ঠা দিৱসৰ দিনাই আমি প্ৰতিখন আঞ্চলিক, প্ৰতিখন জিলা, প্ৰতিখন শাখাৰ পৰাই তেজেৰে পত্ৰ লিখি আমি আচলতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। আৰু সেই সম্পৰ্কে আমি যথেষ্টভাৱে আমি আলোচনা কৰিলোঁ। আৰু গোটেইখিনি আলোচনাৰ অন্তত প্ৰতিখন আঞ্চলিক সমিতিৰ ফালৰ পৰাই আমাৰ অতি কমেও এখনকৈ হ'লেও পত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আমি আঞ্চলিক সমিতিসমূহক ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছোঁ। আৰু আমি জিলা সমিতিৰ ফালৰ পৰাও আমি এই পত্ৰ লিখাৰ কাৰণে আমি ব্যৱস্থা ল'ম। উপস্থিত থকা মোৰ চিৰাং জিলাৰ সভাপতি সম্পাদক আৰু উপসভাপতিৰ লগতে উপস্থিত থকা মোৰ আঞ্চলিক সদস্যবৃন্দসকল, আমি কেন্দ্ৰীয় কমিটি মানে প্ৰতিষ্ঠা দিৱসটো আমি বঙাইগাঁও শ্বহীদ বেদী অফিচৰ ওচৰত থকা কেন্দ্ৰীয় অফিচতে আমি এইবাৰ পালন কৰিম। মানে কৰোণাৰ কাৰণে আমি মানে গেডাৰিং নকৰি মানুহ জনসংখ্যা ইমান নেদেখাই কাৰণে আমি প্ৰগ্ৰামটো মানে কৰোণাৰ প্ৰট'কল মানি আমি মানে প্ৰতিষ্ঠা দিৱসটো পালন কৰিম বুলি আমি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছোঁ।